भकतपुरा 2 नं झार गामियाव उदालगुरि जिल्लानि एग्रिकालसारनि मावख'गिरि बिथांमोना आबाद नायफैनो फैदों आरो बायदि बायदि फोरोंलांफैदों। नैबे हायाव 5 बिगा सिबिं बेगर फोदों आरो बे सिबिं फोनायनि मुंथियैनो मा मुलि होनांगौ माब्ला फोनांगौ बिनि सोमोन्दै बिथांमोना रोखा फोरोंलांगोन। और ये बस्तुটো हल कि है माने जिबिलाक आमार पातर रस उही खा जिबिलाक पोक आछे हाँ पातर रस बा कागजर रस उही खा जिबिलाक पोक आछे সেই পোক বিলাকৰ উপদ্ৰৱৰ পৰা বাচিবৰ কাৰণে এটো কিন্তু এনেও হাফ হ'ব ন আপোনালোকে এনেও হাফ দিলে তনে আৱাজটো ক্লিয়াৰ হয় অডা দিম আপোনালোকে এনেও নিম গছৰ পাতটো ধতুৰাৰ ভিলেজ ফাৰ্মাসী বুলিও কয় তাৰমানে নিম গছৰ প্ৰত্যেকটো অংশই আমাৰ কামত আহে আৰু এই যেটো পেষ্টিসাইড আমাৰ বজাৰত যিবিলাক পোক পুৰা মৰা ঔষধ আছে সেইবিলাকৰ আপুনি চাবচোন যে আজি ঔষধটো মাৰি যদি কালি বজাৰত ফল বেঙেনা হওক শাক পাচলি হওক বিকি দিয়ে মানুহৰ বিষক্ৰিয়া হয় পেটৰ অসুখ হ'ব কিন্তু এই বায়ো পেষ্টিসাইড বিলাক এনেকুৱা যে এইটো আজি মাৰি কালি বজাৰত বিকিলেও আপোনাৰ সেই বিষক্ৰিয়াটো নাথাকে কাৰণ এইটো প্ৰকৃতিৰ পৰা বনোৱা সেইকাৰণে নিম গছৰ পৰা এই কোম্পানীটোৱে যেটো ঔষধ এইটো বনাইছে এইটো কোম্পানীটো কি জানো আচ্ছা এটা ডিৰেক্টলি এইটো বনাইছে গতিকে এইটো নিৰ্দিষ্ট মাত্ৰাত ইয়াত বটলত লিখা আছে সেই হিচাপে যদি আপোনালোকে যিকোনো পোক পৰুৱা এই বস্তুটো আপোনালোকে নিয়ন্ত্ৰণৰ কাৰণে ব্যৱহাৰ কৰে আমাৰ পৰম্পৰাগতভাৱে যিখিনি ৰাসায়নিক যিখিনি কীটনাশক দৰৱ তাতকৈ এইটো আমি সোনকালে আদৰি ল'ব লাগে আৰু ইয়াৰ যেহেতু বিষক্ৰিয়া পাৰ্শ্বক্ৰিয়া বুলি যেটো কওঁ পাৰ্শ্বক্ৰিয়াটো বহুত কম আৰু আমাৰ স্বাস্থ্যসন্মত সেই কাৰণে লাহে লাহে আমি যিমান পাৰি ৰাসায়নিক সাৰ হোক ঔষধ হোক এইবিলাকৰ সলনি বিকল্প হিচাপে আমি জৈৱিকভাৱে আৰু প্ৰাকৃতিকভাৱে পোৱা ঔষধ নাইবা প্ৰকৃতিৰ সম্পদৰ পৰা উপলব্ধ কৰি তৈয়াৰ কৰা আমি কীটনাশক দৰৱবিলাক ব্যৱহাৰ কৰি পেলাই আমাৰ নিজৰ আৰু লগতে জনসাধাৰণৰ স্বাস্থ্যসন্মত খাদ্য বস্তু উৎপাদন কৰাত গুৰুত্ব দিব লাগে এইখিনি दुब्लि गेजेराव गंसेल' सुलार बे दुब्लिया मंगलदै नोगोरसिम सहैदों माइ आरो माइ दुब्लि बिनि गेजेरजों थांदों टावार लाइन लोगोसे गेस एजेन्सिनि पाइपलाइनबो মামা এই অফিচাৰবিলাক চাব গৈছিলোঁ